এইকেইটা আমাৰ নতুন আলহী। এইকেইটা আজি 4-5 দিনমান হৈছে। এই দুটা এয়া হৈছে আমেৰিকান 5G নেপিয়াৰ। আপোনালোকৰ যদি কাৰোবাক দৰকাৰ হয় মোক কমেণ্ট কৰিব। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আজি আকৌ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ আকৌ ফাৰ্মত। তো ভাবিছোঁ আজিও আপোনালোকক কিখিনি পাৰোঁ দেখুৱাম ফাৰ্মৰ ভিডিঅ'। তো তেন্তে ব'লকচোন গৈ থাকোঁ। ফাৰ্ষ্ট টাইম আহিয়ে মই আপোনালোকক এটা বস্তু দেখাওঁ। এয়া চৰকাৰৰ পৰা দিছিলে মোক, মানে গোটৰ ফালৰ পৰা দিছিলে। প্ৰত্যেকজনী মহিলাই বোলে 6 জোপা কৰি গছ ৰুব লাগে। মই ইয়াতে এয়া ৰুইছোঁ। ঐ আহিলেতো পিঠিত উঠিব হৈ গ'ল। হা, এইকেইটা আমাৰ নতুন আলহী। এইকেইটা আজি 4-5 দিনমান হৈছে। এই দুটা, এইটো এটা দেখিছে। ইয়া আমাৰ ছোৱালীজনীয়ে আকৌ তাক ভয়ো কৰে। তাৰ শিংকেইটা মস্ত ডাঙৰ ডাঙৰ যে, সেইকাৰণে তাক বিৰাট ভয় কৰে। এইয়া দেখিছে, গোটেই ছাগলী চব ফালে চৰি ধুনীয়াকৈ খাই আছে। এইটো আমাৰ টিকলাটো অলপমান ডাঙৰ হৈছে আৰু টিকলাটো। আৰু এটা বস্তু আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। সেইটো হৈছে এইটো পিছফালে, মোৰ পিছফালে এইটো দেখা পাইছে আপোনালোকে। এইটো মানে এটা পুখুৰী এটা খান্দিম বুলি ভাবি আছোঁ। ইয়াতে ভাবি আছোঁ হাঁহ কেইটামান পুহিম ধুনীয়াকৈ। মই আপোনালোকক বেক কেমেৰাত দেখুৱাই আছোঁ ৰ'ব। এইটো মানে ষ্টাৰ্ট কৰিছোঁহে বাৰু, আমি বৰ বেছি হোৱাগৈ নাই। এইখিনিৰ পৰা এইখিনি ধুনীয়াকৈ আমি এইটো গাঁত খান্দিম, মানে পুখুৰী খান্দিম। পুখুৰীটোত চাৰিওফালে ধুনীয়াকৈ নেট মাৰি দিম। নেট মাৰি ইয়াতে ভাবিছোঁ হাঁহ ৰাখিম। কেনেকুৱা হ'ব কমেণ্ট কৰি জনাবচোন বন্ধু বান্ধৱীসকলে। তো ইহঁতৰ এয়া খোৱা বোৱা প্ৰায় হৈছে, আহিছে কেইটামান এতিয়া। এইখিনিতে ধুনীয়াকৈ চৰি আছে। মুৰ্গী ছাগলী চবেই একেলগে মিলি ধুনীয়াকৈ এইখিনিত মানে ধুনীয়াকৈ ৰেষ্ট লৈছেহি। দিনটো যিহেতু সিহঁতে চৰি খাই আছিল। আৰু কেইটামান যিহেতু আহিবলৈ আছে, সেইকেইটা আহি লওক। অহাৰ পিছত মই আপোনালোকক দেখুৱাম। সিহঁতক এতিয়া আমাৰ গোটেইকেইটা যেতিয়া জমা হ'ব, জমা হোৱাৰ পিছত সিহঁতক আমি এতিয়া দানা দিম। দানা দিয়াখিনি মই আপোনালোকক দেখুৱাম, মই কি দানা খুৱাওঁ ছাগলী। এইকেইটা যে দেখিছে, এইকেইটা হৈছে আমাৰ বাৰবাৰী ছাগলী। তো মোক কোনোবা কেইজন মানে কমেণ্টত সুধি আছিলে পোৱালি পাম নেকি বুলি। আপোনালোকে যদি মোৰ লগত যোগাযোগ কৰে, আপোনালোকে নিশ্চয় পোৱালি পাব। আৰু যদি লোকেলত ভাল জাতৰ বিচাৰে, তেতিয়াহ'লে তিনিটা পোৱালি দিয়া বিচাৰে, তেতিয়াহ'লে আমাৰ ইফালে আছে ধুনীয়া লোকেলৰ ভিতৰত ধুনীয়াকৈ 2-3টাৰ ওপৰত পোৱালি দিয়া। তো আপোনালোকে যোগাযোগ কৰিব পাৰে। তো গাইজ, মই আগৰ ভিডিঅ'টো আপোনালোকক দেখুৱাইছিলোঁ, আমাৰ ছাগলী ঘৰটো দেখুৱাইছিলোঁ। আৰু এইফালে বহুত লেতেৰা হৈছিলে, জাবৰ ঢেৰ হৈছিলে। তো এইখিনি প্ৰায় অলপমান চাফা কৰা হৈছে। আৰু ছাগলী ঘৰটো অলপমান মেৰামতি কৰিছোঁ, নকৰা নহয়। কিন্তু লাহে লাহে আৰু যিমানখিনি পাৰোঁ কৰি থাকিম। তো এতিয়া আমি খাদ্যহাতে আৰু মানে বৰ্তমান তো আমি এতিয়া এই ধুনীয়াকৈ অলপমান, যিহেতু বৰষুণ পৰিলে অলপ পানী নিচিনা হৈ আছিলে, এতিয়া ধুনীয়াকৈ আমি অলপমান মাটি উঠাইছোঁ। চাৰিওফালে গোটেই ধুনীয়াকৈ মাটি দিছোঁ। এইফালে কেইখনমান তক্তা ৰাখি দিছোঁ। এইফালে ধুনীয়াকৈ এতিয়া চোতালখনো অকণমান ধুনীয়াকৈ চাফা কৰি দিয়া হৈছে। এতিয়া ধুনীয়াকৈ ইহঁতে খেলিব পাৰিছে। নহ'লে আগতে গোটেই জংঘল হৈ আছিলে। জংঘল হৈ থকাৰ কাৰণে ইহঁতৰো দিগদাৰ হয়, আমাৰো দিগদাৰ হয়। সেইবাবে এইখিনি অলপমান ধুনীয়াকৈ কোৰ লৈ ধুনীয়াকৈ এইখিনি চাফা কৰি দিছোঁ। এইখিনি শুকোৱাৰ পিছত জাবৰবিলাক উঠাই লৈ ধুনীয়াকৈ জ্বলাই দিম। তো এতিয়া আমাৰ সময় হৈছে ছাগলীকেইটাক এতিয়া দানা দিওঁ। তো এতিয়া আপোনালোকক দেখুৱাই আছোঁ। এতিয়া ছাগলীক মই দানা দিম। আনিছোঁহে। দিবই পৰা সিহঁতে হাল্লা লগালে। পানীখিনিকে চেলি মুৰ্গীজনী গছকিলে হয় এতিয়া। আমাৰ ঘৰৰ ওচৰত এটা বেকাৰী আছে। বেকাৰীটোত অলপমান কেতিয়াবা বিস্কুট বেয়া হ'লে মানে আমি লৈ আহোঁ। সিহঁতক মাজে মাজে বিস্কুটো দিওঁ।
বিস্কুট কেইটা সিহঁতৰ ছাগলীৰো হৈ যায়, আমাৰ মুৰ্গীৰো হৈ যায়। আৰু এয়া হৈছে ঘৰত কটা পাচলি, বাকলিবিলাক মই পেলাই নিদিওঁ, এনেকৈ ধুনীয়াকৈ এটা পলিথিনত গোটাই সিহঁতৰ কাৰণে লৈ আহোঁ মই। এতিয়া এয়া পাচলি বাকলি দিম এতিয়া এয়া। মইনো কেনেকৈ কম খৰচত ছাগলী পুহিছোঁ আপোনালোকক দেখুৱাব লৈছোঁ। এয়া হৈছে আমেৰিকান 5G নেপিয়াৰ। তো মই ঘৰতে কেইজোপামান লগাই ৰাখিছোঁ। তো ফাৰ্মত যিখিনি আছেতো আছে, আৰু ঘৰৰ কাষতো মই কেইজোপামান লগাই থৈ দিছোঁ। আপোনালোকৰ যদি কাৰোবাক দৰকাৰ হয় মোক কমেণ্ট কৰিব। এইটো মই আগৰ ভিডিঅ'ত আমাৰ পিছফালে ঘাঁহ খেতি কৰি থোৱা আছিলে, সেইখিনি মই আগৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাইছোঁ। তো আজি নেদেখাওঁ বুলি ভাবি আছোঁ। তো সেইফালে ধুনীয়াকৈ ছাগলীকেইটা চৰি খাই থাকে। আজি বতৰটো অলপ ভাল কৰাৰ কাৰণে আজি সিফালৰ পথাৰখনত ধুনীয়াকৈ এৰি দিছোঁ। সেইফালে অলপ মুকলিকৈ সিহঁতক খাব দিছোঁ। সদায় এইকেইদিন মানে অলপ বান্ধোনতে খাই আছিলে, তো সেইকাৰণে আজি অলপ মুকলিফালে এৰি দিছোঁ। আৰু মই ঘাঁহৰ ভিতৰত সিহঁতক নেপিয়াৰ মানে আমেৰিকান 5G নেপিয়াৰ আৰু এটা কুঁহিয়াৰৰ দৰে, এইটো নামটো মই নাজানো, তো আপোনালোকে কমেণ্ট কৰি জনাবচোন। তো সেইখিনি বস্তু খুৱাওঁ, তাৰ লগত আৰু সিহঁতক আৰু চাফৰ খুৱাওঁ, চাফৰৰ লগত আৰু এনেকৈ বহুত ধৰণৰ কিবা কানি দিওঁ। তো সেইখিনি বস্তু খুৱাই মই ছাগলী ধুনীয়াকৈ ৰাখি আছোঁ। তো গাইজ, মই ছাগলী একেবাৰে কম খৰচৰ ৰখাৰ ভিতৰত মই সেনেকৈয়ে ৰাখোঁ। আৰু মাজে সময়ে ভিটামিনটো অলপ খুৱাই থাকোঁ আৰু পেলুৰ দৰৱখিনি খুৱাই থাকোঁ। তাৰ বাহিৰে আৰু বেলেগ একো নকৰোঁ। এইটো বেমাৰ আজাৰ হ'লে সেইখিনি ডক্টৰ ট্ৰিটমেণ্টখিনি কৰোঁ। আৰু তাৰ বাহিৰে মাজে সময়ে এনেকৈ ধুনীয়াকৈ ঘৰৰ পৰা পাচলি বাকলিবিলাক জমা হয় আমাৰ, তো পাচলি বাকলিবিলাক আনি পেলাই মই সিহঁতক দিওঁ এনেকৈ। আৰু সেউজীয়া এইবিলাক কিবা কানি এইবিলাক খায়। তো সেনেকৈয়ে ৰাখি আছোঁ আৰু ছাগলী। তো গাইজ, আজিৰ ভিডিঅ'টো কেনেকুৱা হ'ল নাজানো, আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, বেলাও লাহেকৈ ডুবিলে। তো এতিয়া যাব লাগে ঘৰত, ল'ৰাটোৰ টিউশ্যন আছে। তো সেইবাবে ভাবিলোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আজিলৈ বাই বাই।